হেল্ল' গাইজ, আপোনালোক সকলোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যোৱাকালি মোলৈ এখন চিঠি আহিছিলে। চিঠিখন লিখিছিলে এটা প্ৰাণীটো হৈছে গৰু। গৰুৱে মানুহৰ ওপৰত এখন চিঠি লিখিছিলে, যিখন চিঠি মই ডাকযোগে অলৰেডি পাইছোঁ। আৰু সেই চিঠিখন আজি আপোনালোকৰ সকলোৰে আগত মই পঢ়ি শুনাম বুলি ভাবিছোঁ। আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, কাৰণ বহুত ভাল লাগিবলৈ গৈ আছে। কাৰণ গৰুৱে প্ৰথম লিখিছে মানুহৰ ওপৰত এখন ৰচনা। এইখন আমি আগতে সৰুতে গৰুৰ ওপৰত আমি ৰচনা লিখিছিলোঁ, কিন্তু আজি ওলোটা হৈছে। আজি গৰুৱে মানুহৰ ওপৰত এখন ৰচনা লিখিছে। সেই ৰচনাখন আজি মই আপোনালোকৰ আগত পাঠ কৰি শুনাম। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ অনতিপলমে। ৰচনাৰ বিষয় মানুহ। এটা গৰুৱে মানুহৰ ওপৰত ৰচনা লিখিছে। ৰচনাৰ বিষয় মানুহ। মানুহ এটা স্বাৰ্থপৰ প্ৰজাতিৰ জীৱ। মানুহৰ কাণ, নাক, ডিঙি সকলো আছে, মাত্ৰ ডিঙিত আমাৰ নিচিনা ৰছী নাথাকে। সকলোৱে ডিঙিত ৰছী নলয়। অৱশ্যে এই ৰছীকে চেইন বা হাৰ বুলি কোৱা হয়, কিন্তু এই ৰছীৰে সিহঁতক খুঁটাৰ লগত বান্ধি থোৱা নহয়। মানুহৰ মূৰত কলা কলা চুলি হয়। মানুহৰ মূৰত কলা কলা চুলি হয়। সেই চুলি চুটি কৰিবৰ কাৰণে মাহত এবাৰ চেলুন যায়। মানুহৰ কাণ আমাৰ কাণতকৈ সৰু। মানুহৰ কাণ আমাৰ কাণতকৈ সৰু। কাণত কিবা তাঁৰজাতীয় বস্তু লগাই গান শুনা দেখা যায়। মানুহজাতীয় প্ৰাণীটোৱে চকুৰ ওপৰত ঢাকনি লগায়। কিছুমানে এই ঢাকনি বেছি ব্যৱহাৰ কৰা দেখা যায়। এই ঢাকনিৰ নাম হৈছে চশমা। মানুহে আমাৰ দৰে বাচ্চা জন্ম দিয়ে। বাচ্চাবোৰ জন্মৰ পৰাই বৰ আলফুলীয়া হয়। আমি খোজ কাঢ়োঁ 1 ঘণ্টাতে, সিহঁতে এবছৰতো খোজ কাঢ়িব নোৱাৰে। মানুহে কাপোৰ কানি পিন্ধাৰ কাৰণে আমি যিবোৰ কাম সহজতে কৰিব পাৰোঁ, সিহঁতে নোৱাৰে। মানুহ খুব ভোজনপ্ৰিয়। যদিহে সস্তাত আৰু ফ্ৰীতে কিবা পায় তেন্তে কথাই নাই। ফ্ৰীত পালে বোলে আলকাটৰাও খাই দিব পাৰে। এই মানুহ নামৰ প্ৰাণীটোৰ ওচৰত সাংঘাতিক বস্তু এটা আছে। সেই বস্তুটোৰ নাম হৈছে টিভি। এই যন্ত্ৰটোৰ সহায়ত দেশ বিদেশৰ বা-বাতৰি ঘৰতে লৈ ফুৰে। কিন্তু আজিকালি ল'ৰা-ছোৱালী, বুঢ়া-বুঢ়ী সকলোৰে হাতত আৰু এটা যন্ত্ৰ আছে। সেই যন্ত্ৰটোত কিবা কিবি খুচৰি থাকে। ইয়াকে হেনো মোবাইল ফোন বুলি কোৱা হয়। পশু চিকিৎসকবোৰে আমাৰ অসুখ-বিসুখ হ'লে খবৰ লয়। মানুহ উপকাৰিতা। উপকাৰী প্ৰাণী হিচাপে মানুহে বেয়া নহয়, কিন্তু হাল বাওঁতে আমাক বৰকৈ পিটে। সেয়েহে আমি দুটা এটা লঠিয়াই দিওঁ, আৰু সেই লঠিওৱাত তেখেতৰ নাক মুখ ভাঙি যায়, আৰু আমি ভালকৈ পিটন খাওঁ। মানুহ বৰ উপকাৰী প্ৰাণী।